उदालगुरि जिल्लानि सिङाव थानाय गोबाव समनिफ्रायनो गोग्लैनानै थानाय गपाकना गामिखौ समायना महर होनो थाखाय थांखि लादों। समायना बड'लेण्डनि थांखिजों कमल आजादनि गोब्राब नाजानायाव वाइल्ड लाइफ कनजारभेशन एनजिअ आरो WWF गपाकना गामियाव नखर नखर बेरेमोदै फिसिनायनि खाबु खालामनानै होदों। बेनि अनगायैबो गपाकना गामिखौ हानि भिलेज मुंजों सिनायथि होनायनि थांखि लानायखौ नुनो मोन्दों। बेनि अनगायैबो सिगुनबारि अरंगाजुलियाव WWF वाइल्ड लाइफ कनजारभेशन एनजिअ आरो ओनसोलनि रायजो राजाजों लोगो नांनानै 7-8 किल'मिटार पेरिफेरेल मोब्लिब फेन्सिं होनाय जादों होननानै फोरमायदों। सेगुनबारी आमार अरंगाजुली काखत ताते WWF आरण्यक आरु स्थानीय राइजर सहयोगत एटा प्राय 7-8 किलोमीटर दीघल पेरिफेरेल इलेक्ट्रिक फेन्सिंग सोलार लाइटर जरियते जी हेरी है चला है हेया प्रदान करा हल एटा डांगर कार्यसूची तेलुके हातत लले। मैं आमार स्थानीय एजन युवक हिसापे तेलुকক विशेषके WWF इंडिया आरु आरण्यকক आंतरिकतारे धन्यवाद जनाइछु कारण हाती मानुहर संघात BTC अंचলৰ বাবে এটা ডাঙৰ प्रॉब्लेम आरु এই प्रॉब्लेमটো আমি সমাধান কৰিব লাগিব সকলোকে লগত লৈ সমাধান কৰিব লাগিব। फरेस्ट डिपार्टमेंट आरु विभिन्न NGO स्वेच्छासेवी संगठन आरु राइज এই তিনিটা মিলি ফেলে এই সমস্যাটো সমাধান কৰিব পাৰিব। গতিকে আজি তেনেকুৱা এটা পদক্ষেপ লোৱা হল এই অঞ্চলটোতে এটা ডাঙৰ পদক্ষেপ আৰু লগতে আমাৰ এই ঘোপাগুনা অঞ্চলত যেটো গাঁও এটা বৰনদীৰ পূব প্ৰান্তৰ এটা গাঁও এই গাঁৱত মৌ পালনৰ কাৰণে WWFৰ ফালৰ পৰা এটা সাহায্য প্ৰদান কৰা হৈছে ভালেকিটা বক্স প্ৰদান কৰা হৈছে ৰাইজক ভগাই দিবৰ কাৰণে আৰু ৰাইজক ইয়াতে মৌ পালনৰ জৰিয়তে যাতে তেওঁলোকৰ যেটো জীৱিকা এই জীৱিকাটো অলপ অল্টাৰনেট কৰিব পাৰি যাতে বনৰ ওপৰত কম প্ৰেছাৰ পৰে আৰু মৌ যেহেতু आमार प्रकृतिर भावे उपकार करे फ्लोरिनेशनत माने सहाय करे गतिके मौ पालनर जरियते जदि जीविका निर्वाहर काम करा हय तेतिया हले प्रकृतिर उपरतो खूब कम प्रेसार पड़े। गतिके एनेकुवा एटा काम हातत लोৱাৰ বাবে বিশেষকৈ WWF ইণ্ডিয়াৰ ফালৰ পৰা আৰু বিভিন্ন ব্যক্তি যেনে আমাৰ দেৱজিৎ বৰা আজি উপস্থিত আছে তেওঁ এনভিজ গ্ৰীণ স্কিল ডেভেলপমেণ্টৰ এজন কৰ্মকৰ্তা খুব গোটেই উত্তৰ পূৰ্বাঞ্চলত তেওঁ বিভিন্ন ধৰণৰ মৌ পালনৰ ট্ৰেইনিং কৰি ফুৰে তেওঁ আজি আমাৰ ইয়াতে উপস্থিত হৈছে। গতিকে তেওঁলোকৰ এনে ধৰণৰ সহায় সহযোগ আৰু ভৱিষ্যতে যদি পাই থাকো এই গোটেই অঞ্চলটোক ডাঙৰ আমাৰ যি টেংকি বস্তি VCDC আছে এই VCDCক আমি গ্ৰীণ বডোলেণ্ড যেটো আমাৰ বডোলেণ্ডৰ এতিয়া আমাৰ যি মিছন পিসফুল গ্ৰীণ আৰু স্মাৰ্ট বডোলেণ্ড যি বনোৱাৰ আমাৰ যেটো মিছন এই মিছনত যথেষ্ট সহায়ক হ'ব। বিশেষকৈ আমাৰ এনেকুৱা ধৰণৰ কাম কাজৰ দ্বাৰা গ্ৰীণ বডোলেণ্ড হোৱাত যথেষ্ট সহায়ক হ'ব বুলি ভাবো আৰু তাৰ কাৰণে আজি এই জহতে মই WWF ইণ্ডিয়াৰ দেৱকুমাৰ দত্ত ডাঙৰীয়া আৰু আমাৰ দেৱজিৎ বৰা ডাঙৰীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো। আগলৈকেও যাতে তেওঁলোকৰ পৰা আমি সহায় সুবিধা পাই থাকিম। ধন্যবাদ। আজি দিনটো খুবেই এটা ভাল দিন কাৰণ কি আমি ইয়াতে চেগুনবাৰী বুলি যিখন গাঁও আছে চেগুনবাৰী অৰংগাজুলি এনেকৈ গাঁওখনত যিখন মানে সোলাৰ ফেন্সিঙৰ কাম মানে সম্পন্ন কৰা হৈছিলে তাক আজি উদ্বোধন কৰা হ'ল। গতিকে ৰাইজৰো মানে খুবেই মানে সুখী হৈছে ৰাইজো ইয়াৰে আৰু তেওঁলোকেও মানে যথেষ্ট ইয়াৰ পৰা লাভৱান হ'ব বুলি আমি মানে আশাবাদী আৰু আমাৰ ফালৰ পৰাও মানে ভাল লাগিছে আজি যে এটা মান কাম এটা আজি সম্পূৰ্ণ হৈছে আৰু ইয়াক মানে উদ্বোধন কৰা হৈছে। থ্যাংক ইউ। আৰু আপোনালোকে যেটো নেকি মৌ পালন কৰাৰ কাৰণে আজি প্ৰশাসনত আহিছে এইটো বিষয়ে আপুনি কি ক'ব? মৌ পালনৰ কথাটো হৈছে মই ক'ব নোৱাৰিম কাৰণ মৌ পালনৰ ক্ষেত্ৰত আৰু আছে ফেন্সিঙৰ কথা ক'লে যিকোনো বহুতকেইটা জায়গাত আছে যে আমাৰ ওয়াইল্ড লাইফ এৰিয়া এই বিষয়ে কি ক'ব আপুনি যেটো নেকি ফেন্সিং লাগা হৈছে বহুতকেইটা জায়গাত? এতিয়াতো সব জায়গাতেতো লাগা হৈছে বাৰু কিন্তু সব জায়গাতে দিয়াটোতো সম্ভৱ নহয় কিন্তু যেনেকৈ এতিয়া চৰকাৰীভাৱেও বহুতে হয়তো বহুত জায়গাতে হৈ আছে আৰু আমাৰ ফালৰ পৰা NGO বিলাকৰ ফালৰ পৰাও য'ত মানে সুবিধা হৈছে ফাণ্ডৰ ওপৰতে কথা এইটো। গতিকে য'ত সুবিধা আৰু সবচে ডাঙৰ কথা হ'ল কি য'ত ত'ততো ফেন্সিং দিব নোৱাৰি গতিকে তাক এটা মানে চাই চিটি সাৰ্ভে কৰি লৈ য'ত মানে হাতীবিলাকৰো যাতে ৰাস্তাটো বন্ধ নহয় তেনেকুৱা জায়গা চাই পেলাইহে আমাৰ ফেন্সিংটো দিয়া যায় যাতে হাতীৰো মানে সুৰক্ষিত সিহঁতো যাতে সুৰক্ষিত হৈ থাকে তাহাঁতৰ যাতে ৰাস্তাত কোনো বিঘিনি নহয়
যাতে মানুহৰ ঘৰ বা জীৱনটোহে যাতে ৰক্ষা হয় আৰু আৰু হাতীৰো নিজৰ জেগাখিনি যাতে ৰক্ষা হৈ থাকে মানে সেনেকুৱা কিছুমান নিৰ্দিষ্ট জেগা আমি চিলেক্ট কৰি পেলাইহে ফেঞ্চিংখন দিয়া যায়। যিটো নেকি আপুনি কৈছে যে হাতীয়ে মানুহ অনিষ্ট কৰে বুলি কৈছে, যে এই ক্ষেত্ৰত BTC-খন বা অসমত হৈ থাকে এইটো কামটো, যে মানুহ আৰু হাতীৰ মাজত যে সংখ্যা হৈ থাকে, এইটো ক্ষেত্ৰত কি ক'ব আপুনি? হাতী মানুহ সংঘাতৰ ক্ষেত্ৰত কৈছেতো, সংঘাতটো হৈছে এতিয়া কি ক'ম মানে মানুহৰ দুখতো হোৱা বুলিয়ে ক'ব লাগিব, কাৰণ কি এতিয়া হাতীৰ যিটো মানে বাসস্থান আছিলে সেইটো লাহে লাহে মানে কমি আহি আছে, কাৰণ কি জনসংখ্যাৰ বিস্ফোৰণ হৈ আছে। জনসংখ্যা বিস্ফোৰণ হোৱাৰ কাৰণে য'ত ত'ত মানুহৰ মানে ঘৰ বাৰী বান্ধা বা খেতি কৰা জেগাবিলাক বাঢ়ি গৈছে। তাৰ ক্ষেত্ৰত মানে কি হৈছে হাতীৰো জেগাবিলাক লাহে লাহে মানে কমি আহিছে আৰু সিহঁতৰ খাদ্যৰো অভাৱ হৈছে সিহঁতৰ জেগাত। তো সেইটো কাৰণে সিহঁতৰ মানে সংঘাতৰ মানে সন্মুখীন হোৱাৰ মানে উপক্ৰম হৈছে। এইটো সংঘাত হোৱাটো কেনেকুৱা ব্যৱস্থা কৰিলে যে সংঘাত হোৱাটো কমি যাব বুলি ভাবে আপোনালোকৰ পৰা? সংঘাত হোৱাৰ মানে কমাৰ ক্ষেত্ৰত এটা কথাই এতিয়া লাহে লাহে মানে চৰ্চিত হৈ আছে, সেইটো হৈছে মানে হাতী মানুহৰ সহাৱস্থান। গতিকে সেইটো দিনলৈকেহে আমি মানে আগবাঢ়িব লাগিব। তাক মানে ৰখাই থবৰ কাৰণে যে আমি অকল ফেঞ্চিং দিয়ে যে আমি শেষ হৈ গ'ল কাম, সেইটো নহয়। যাতে হাতীৰো যাতে জেগাৰ অভাৱ নহয় বা সিহঁতকো আমি জেগা কিছুমান এৰিব লাগিব, বা সিহঁতক মানে এতিয়া ধৰক মানে বনজ সম্পদবিলাকো নোহোৱা হৈ যায় আছে। গতিকে বনজ সম্পদখিনিও যাতে মানে অটুট হৈ থাকে আৰু হাতীৰ খাদ্য চাদ্যও যাতে ভালকৈ থাকে, গতিকে চবফালে থাকিব লাগিব। আৰু মানে হাতী যাতে তেওঁলোকৰ জেগাখিনিও যাতে মানে সুৰক্ষিত হৈ থাকে, তেতিয়াহ'লে হয়তো লাহে লাহে ইয়াৰে মানে সংঘাতৰ ক্ষেত্ৰত যাতে মানে বহুতখিনি মানে কম হোৱাৰ সম্ভাৱনা আছে। আপুনি চৰকাৰক কি আহ্বান জনাব আজিৰ এইটো মুহূৰ্তত? হাতীৰ সংঘাত আৰু যিটো হাতী আৰু মানুহ যিটো নেকি সংঘাতৰ পৰা বচোৱাৰ কাৰণে চৰকাৰক আহ্বান জনাবৰ কি আছে, তেওঁলোকেও এইটো চাই আছে। চৰকাৰেও মানে ইয়াৰ ওপৰত মানে চিন্তা চৰ্চা লৈ আছে অলৰেডি, আৰু তেওঁলোকেও যাতে মানে হাতীৰো জীৱন সুৰক্ষিত যাতে ৰাখে আৰু মানুহৰো জীৱন যাতে সুৰক্ষিত হৈ থাকে, সেইটোও চৰকাৰৰ চিন্তাধাৰা হ'ব লাগিব, সেইটোও আমি ভাবিছোঁ।